নমস্কাৰ, মই চেৰিনাই আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। কি খবৰ নিশ্চয় ভাল আপোনালোক সকলোৰে। আহকচোন চাওঁ আজি মোৰ ভিডিঅ'টোত কি আছে বলক। এয়া কি বাপৰে, ইমান ডাঙৰ দোকান, অকল পুতলাৰ। আহক আজি আমি পুতলাৰ দোকানলৈ যাওঁ, হামলেজ। এইখন হামলেজ। আমি এতিয়া ইয়াত প্ৰৱেশ কৰিম। খ্ৰীষ্টমাছৰ কাৰণে সজাই ৰাখিছে চাওক, হামলেজ খ্ৰীষ্টমাছ। বহুত বিশাল ডাঙৰ। এয়া চাওক খ্ৰীষ্টমাছ ট্ৰী, ধুনীয়াকৈ সজাই ৰাখিছে, বৰ মৰম লাগিছে। এইখিনি স্থিৰ চিত্ৰ লৈ মই আপোনালোকক দেখুৱাব লৈছোঁ ভিতৰখন। বহুত ডাঙৰ। ল'ৰা ছোৱালীৰ সকলো ধৰণৰ খেলা বস্তু ইয়াত পোৱা যায়। বহুত ডাঙৰ হয়। চাওক না, খ্ৰীষ্টমাছৰ কাৰণে ইমান ধুনীয়া ধুনীয়া টয়, এইবোৰ বৰ মৰম লাগিছে। ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰি থৈছে। এখন ষ্টৰৰ নাম হৈছে হামলেজ। ইয়াত বিভিন্ন ব্ৰেণ্ডৰ পুতলা, গাড়ী, বন্দুক, পিষ্টল, বুকছ, লুডু, চেছ, মানে বিভিন্ন ধৰণৰ যিমান যি ধৰণৰ খেলাৰ উপযোগী বস্তু, ইয়াৰ সকলোখিনি ইয়াত পোৱা যায়। ইয়াৰ ছফ্ট টয়ছবোৰ ইমান ধুনীয়া, সকলো এটা এটা কেৰেক্টাৰ হয়, বৰ মৰম লগা। ইটো ল'ম সিটো ল'ম, মানে গোটেই লৈ ল'ম লাগি যায়। ইয়াতেই যেন থাকিম, এইবোৰৰ লগত খেলিম, ইমান কোমল কোমল স্পৰ্শ, আচৰিত ভাল লগা। এয়া চাওক পাণ্ডাকেইটা, এয়া অক্টোপাছ এইকেইটা। মই এনেই সোমাই গৈছিলোঁ, চাওঁ বোলো আহক আজি এখন পুতলাই চাওঁ। চাই মেলি মই জানে ইয়াত কিমান দেৰি পুতলাৰ লগত মানে খেলিলোঁ থাকিলোঁ, মই নিজেই গম নাপাওঁ। এটা এটা পুতলা ইমান মৰম লগা। এই গেমবোৰ আধা গেমটো চিনিয়ে নাপাওঁ। আমিনো সৰুতে এইবোৰ ক'ত ইমান গেম পাইছিলোঁ। কিছুমান বৰ অত্যাধুনিক গেম আছে। ৰিম'ট কাৰবোৰ বৰ ধুনীয়া, ক্লাইম্বিং কাৰ আছে। বহুত ধুনীয়া ধুনীয়া সকলো ধৰণৰ মানে খেলনাই খেলনা, চাৰিওফালে খেলনা, অকল খেলনা খেলনা খেলনা। ল'ৰাৰ বাবে, ছোৱালীৰ বাবে, বেলেগ বেলেগ অত্যাধুনিক, মানে এটাতকৈ এটা ধুনীয়া। কিমান যে ধৰণৰ, কিমান যে ধুনীয়া ধুনীয়া খেলনা। দোকানখন সাংঘাতিক ডাঙৰ। এনেকুৱা লাগে যেন সকলো লৈ ল'ম, খেলিয়ে থাকিম, আকৌ নিজৰ শৈশৱলৈ উভতি যাম। ইমান ধুনীয়া এইবিলাক বেবলেটছ, স্কেটিং চব আছে ইয়াত। যিমান যি লাগে সকলো পোৱা যায়। বিভিন্ন ব্ৰেণ্ডৰ এইবোৰ চাওক, ইমান ধুনীয়া ধুনীয়া কেণ্ডিজ, একদম কালাৰফুল কেণ্ডিজ। বিভিন্ন ইয়াত ভেজ কেণ্ডিজ, নন ভেজ কেণ্ডিজ সকলো পোৱা যায়। আৰু সকলোৰে এটা এটা টেষ্ট কৰিব হ'লে মিক্স কৰি পেলাইও দিয়ে ইয়াত। সকলোখিনি মিহলি কৰি দিয়ে ইয়াত। এইখিনি নন ভেজ। এয়া চাওক, এই ছফ্ট টয়ছবোৰ ইমান ধুনীয়া। এয়া বাবল ওলাই, একদম যে বাচ্ছাবোৰ এইবোৰত ইমান বলীয়া। বাবলকেইটা ওলাই, আমাৰো ভাল লাগে অৱশ্যে। আজিকালি ফটোশ্বুটবোৰতো ব্যৱহাৰ কৰে। চাৰিওফালে অকল খেলনা, কালাৰ, ধুনীয়া ধুনীয়া বস্তু, বৰ ভাল লাগিল। মই বোলো আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ, আহক চবে মিলিয়ে চাওঁ দোকানখন। বিভিন্ন ধৰণৰ বেগ, স্কুল বেগ, বুকছ, ডক্টৰ ছেট, কিটচেন ছেট, ছফ্ট টয়ছ সকলো পোৱা যায়। ইয়াত যে মাতিব পাৰা, এই পুতলাকেইটাই কথা কয়, কিন্তু মই দিব পৰা নাই কাৰণ ইয়াত গান বাজি আছে, কপিৰাইট লাগি যাব কাৰণে মই অৰিজিনেল ভইচবোৰ দিব পৰা নাই ইয়াত। কি ধুনীয়া ধুনীয়া চাওক কিটচেন ছেট। আমি সৰুতে যে নাৰিকলৰ কুকুৰা এইবিলাকতে খেলিছিলোঁ। আজিকালি কিমান ধুনীয়া ধুনীয়া বস্তু ওলাইছে। বিভিন্ন ধৰণৰ খেলাৰ সামগ্ৰী, বাৰ্বিজ সকলো আছে ইয়াত। চাওক এই টিকলাটো চাওক, এই খেলি আছে গাড়ীখন, সি মোক দেখাই মুখখন ঘূৰাই দিছে, লাজ কৰিছে। ইয়াত আহি
ইহঁতি ওলাই যাবলৈ মন নাই কৰা আৰু খেলিয়ে আছে যোনে যি পাইছে চব। পিয়ানো, ঘোঁৰা সকলো পায় ইয়াত। এই ৱাটাৰ বটল এইকেইটা বৰ ধুনীয়া ধুনীয়া। এয়া পেঞ্চিল বক্স, কিন্তু বৰ দাম দেই পেঞ্চিল বক্সকেইটা। 700ৰ পৰা ষ্টাৰ্টিং আছিলে, 1500 2000 এনেকুৱা। এতিয়া চাওক এইকেইটাত এনেকুৱা ঘোঁৰা এটা পিছে সৰুতে মোৰো আছিলে, এইটোত উঠি মই খটক খটককৈ থাকিছিলোঁ। এইবোৰ গাড়ী, এইবিলাক সৰু বাচ্ছাৰ টয়লেট। ইয়াত কাপোৰো পোৱা যায় সৰু বাচ্ছাৰ। সকলো প্ৰয়োজনীয় বস্তুখিনিয়ে পায়, বাচ্ছাৰ মানে গোটেইখিনি ইয়াত পোৱা যায়। কিতাপো আছে, বহী, পেঞ্চিল, কলম, ষ্টাইলিছ ষ্টাইলিছ পেঞ্চিল। চাওক ইমান ধুনীয়া ধুনীয়া বস্তু। বাৰ্বিৰ পৰা ছেটবোৰ পোৱা যায়, ডিজনী চব বস্তু আছে। অত্যাধুনিক বস্তুৰে মনোমোহা দোকানখন। সৰু ল'ৰা ছোৱালীক যে ইয়াত সোমোৱাই আনি উলিয়াই নিয়াটোহে টান। ইমান ভাল লগা, সিহঁতি ইয়াতেই থাকি দিব বিচাৰিব। চাওক হাঁহি আছে একদম, এইকেইটা ইমান কিউট কিউট। এইকেইটা ওলমাই থৈছে, সেই ওপৰত ওলমি আছে। কিমান যে কি চাওক, বান্দৰটোৱে যেন আমাকে চাই আছে। বেচেৰাকেইটাক ওলমাই থৈছে। এবাৰ এবাৰ কোচত লৈ চাইছোঁ, পিছে মই এইকেইটাক নোচোৱাকৈ থকা নাই। চবকেইটাকে এবাৰ এবাৰ লৈছোঁ, কিন্তু গোটেইখিনি মই দেখুৱাবলৈ সম্ভৱ নহয়, ভিডিঅ'টো বহুত দীঘলীয়া হৈ যায় বাবে। চাওক ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰি থৈছে লাইটেৰে। খ্ৰীষ্টমাছ কাৰণে সজাই থৈছে, এনেও সজোৱা থাকে, কিন্তু খ্ৰীষ্টমাছ কাৰণে আৰু অকণমান বেছিকৈ সজাই থৈছে। যিমানখিনি পাৰিছোঁ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এইকেইটা ৰবটে জানে কথা কয়, কিবা কিবি গান গায়, ৰাইমছ গায়, কিবা কিবি ৰিপ্লাই কৰে, কিন্তু মই শুনোৱাব পৰা নাই আপোনালোকক, কাৰণ ইয়াত বহুত গান বাজি আছে, কপিৰাইট লাগিবৰ কাৰণে মই নাই পৰা শুনোৱাবলৈ। চাওক এই কুকুৰকেইটা, এইকেইটা গৈ থাকে, নেগুৰটা লৰাই দিব, চাব দেই, চাই থাকিব। নেগুৰটা এয়া ইমান কিউট, কৈ কৈ মাজে মাজে নেগুৰটা লৰাই দিব। নেগুৰটা লৰাই দিব আকৌ, নেগুৰটা লৰাই দিছে, ইমান মৰম লগা। ইয়াক মই হাতেৰে পিছুৱাই নিছোঁ ৰ'ব। ইয়াক চাবলৈ দিছোঁ, পিছত গৈ আছে আৰু অকণমান দেৰি পিছত নেগুৰডাল আকৌ লৰাই দিয়ে। এইকেইটা চাওক মুখ মেলে, মুখখন বন্ধ কৰে, মুখ মেলে, মুখখন বন্ধ কৰে। এইবিলাকো গেম, ইমান ধুনীয়া ধুনীয়া গেম। আধাবোৰ যে চিনিও নাপাওঁ, নাজানো কেনেকৈ খেলে। মোৰ যে এই ছফ্ট টয়জবোৰেই বৰ ভাল লাগিছে। এইবিলাক চাওক ছোৱালীৰ কাৰণে কিটচেন ছেট, হোম ছেট, এইবোৰ। ইমান ডাঙৰ দোকানখন, সোমাই বৰ ভাল লাগিল, বহুতেই ভাল লাগিল। চাওক এই টিকলিজনী বৰ মৰম লগা, তাই অকলে অকলে খেলি আছিলে। এইটো চাব দেই, এইটো এটা কি ধুনীয়া, মানে এই কুৱেশ্যন এনচাৰ দিব পাৰে জানে, কথা কয়, কিবা কিবা কিবি বহুত ধেৰ ইয়াৰ ফাংচনছ আছে। ইয়াত কৈ আছিলে, পিছে সেইখিনি শুনোৱাব নোৱাৰিলোঁ মই আপোনালোকক। জাষ্ট অকণমান দেখুৱাব চেষ্টা কৰিম কেনেকুৱা কি। তো অ'পেন কৰিছে, আনবক্সিং কৰি দেখুৱাইছে মানে ক'ত কেনেকুৱা কি আছে। এয়া এইটো কেনেকৈ অন কৰিব লাগে দেখুৱাইছে, বহুত বাটন আছে, তাৰ পৰা এইটো অন হ'ল। চাৰ্জ কেনেকৈ দিব দেখুৱাব, এইটো মানে চাৰ্জ লাগে তাক, এইটো দেখুৱাই দিছে এনেকৈ চাৰ্জ দিব লাগে বুলি। এইটো চাৰ্জ লাগে, এইটো দেখিছেনে, এইটো মোৰ বহুত ভাল লাগি গ'ল সকলোৰে ভিতৰত। ভাবি ভাবি কি ল'ম কি নল'ম, এইটোকে মই লৈ ল'লোঁ। ভাবি ভাবি ইয়াকে লৈ আনিলোঁ ঘৰলৈ, বিৰাট কিউট লাগিছে এইটো মোৰ। এইটো মই কিনিলোঁ এতিয়া, আৰু আজি মোৰ হামলেইজৰ যাত্ৰা সম্পূৰ্ণ হ'ল। ইয়াক মই হাতত লৈ হামলেইজৰ পৰা
প্ৰস্থান কৰাৰ অভিমুখে এয়া মই হামলেজৰ পৰা ওলাই আহিলোঁ। এইটো চাওক, ইয়াত সজাই থৈছে, ইয়াত খ্ৰীষ্টমাছ ট্ৰি। এয়া দেখুৱাই মই হামলেজৰ পৰা প্ৰস্থান কৰিম। এতিয়া মই হামলেজৰ পৰা প্ৰস্থান কৰিলোঁ। কেনেকুৱা পালে ভিডিঅ'টো চাই জনাব, লাইক কমেণ্ট এটা কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই ফ্ৰেণ্ডছ।